নমস্কাৰ বন্ধুসকল, আজি গুৱাহাটীত যি মেগা ঝুমুৰ অনুষ্ঠান আয়োজন কৰিছে, মেগা ঝুমুৰ অনুষ্ঠানত আহিছোঁ আৰু বৰ্তমান ৰাস্তাত খোজকাঢ়ি গৈ আছোঁ। অনেক পাছতে আমি মূল তোৰণৰ সন্মুখত গৈ পাম আৰু আজি কেনেধৰণৰ আয়োজন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বৰ ভাল লাগিব, গতিকে ভিডিঅ'টো শেষলৈকে থাকিব, ভাল লাগিব। তোৰণখনৰ দৃশ্য অকণমান দেখালোঁ আৰু এই তোৰণৰ সন্মুখৰ যি দৃশ্য আপোনালোকক দেখাইছোঁ, কেনেধৰণৰ ভিৰ ভাৰ হৈছে সকলোবিলাক দেখাই আছোঁ। ভাল লাগিব এয়া দৃশ্য। এয়া সৰুসুজা ষ্টেডিয়ামৰ ভিতৰলৈ গৈ আছোঁ আৰু সোমাই যাওঁতে য'ত পাছ চেক হয়, সেই পাছ চেকৰ ঠাইত বহু ৰাইজৰ উপস্থিতি আৰু ভিৰ হৈছে। বৰ্তমান পাছ চেকিং হৈ আছে আৰু তাৰ কাৰণে ভিৰ হৈছে, ৰাইজ ৰৈ আছে। কেনেধৰণৰ ভিৰ হৈছে দেখাইছোঁ আপোনালোকক। বেক চাইডে চাওক, এয়া ফ্ৰণ্ট চাইড। বন্ধুসকল, এয়া পাছ চেক কৰা হ'ল আৰু চেক কৰাৰ পিছত গেটৰ ভিতৰ ভাগত সোমাই আহিলোঁ আৰু এই ভিতৰ ভাগৰ যি দৃশ্য আপোনালোকক অলপ দেখাইছোঁ, চাওক, ভাল লাগিব। কেনেধৰণৰ ভিৰ হৈছে ৰাইজৰ। এইফালে পানীৰ যোগান, কাৰোবাক পিয়াহ লাগিলে পানী খাব পাৰে, তেনেকুৱা ব্যৱস্থা। এইফালে ওখ ওখ বিল্ডিং আৰু আগত ষ্টেডিয়াম আছে, এইফালে ৰিহাৰ্চল চলি আছে এইটো পাৰত। আৰু বেক চাইডে চাওক, বেক চাইডে দেখাই আছোঁ। শিল্পীসকল ফ্ৰণ্টলৈ চাওক, ফ্ৰণ্টলৈ চাওক। ফাৰ্ষ্ট লাইন,
यूनेस्को का स्वीकृति ने असम को गर्वित किया है और इसीलिए मैं सारा असमवासियों की ओर से आपको बहुत बहुत धन्यवाद करना चाहूँगा। और चाय के रंग को एक चाय वाले से ज्यादा कौन जाए। जैसे आपका साथ रिश्ता है वैसा मेरा रिश्ता है। जब चुम्बन करेंगे मैं कैसे ही अद्भुत प्रस्तुति का इंतजार कर रहा मैं सांस्कृतिक आयोजन के लिए असम सरकार को और हेमंत बिस्वा सरकार को बधाई देता हूं।